বৰপেটা জিলাৰ মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কোভিড ভেকচিন কেন্দ্ৰত উত্তেজনা। প্ৰথম পালি ভেকচিন লোৱা বহুতে আজিলৈকে নাপালে নিজৰ আইডি। সেয়েহে আইডি নাপাই কোভিড লোকে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। আৰু এনে পৰিস্থিতিৰ বাবে প্ৰশাসন আদালতে বন্ধ কৰি দিয়ে ভেকচিন লোৱাৰ প্ৰক্ৰিয়া। এইবিলাক পেণ্ডিং আছে, এই ভেকচিন লোৱা মেছেজ আইডিটো সেই পেণ্ডিঙৰ কাৰণে কিছুমান ল'ৰাই হাল্লা কৰিছে, আমিও আছোঁ লগত। এতিয়া আমাৰ আজি যিবিলাক ভেকচিন দিব সেই ভেকচিনবিলাকৰ আইডি দিয়া নাই, আজি অনলাইন কৰা নাই, সেইকাৰণে আমি বেজি বন্ধ কৰি দিছোঁ। আপুনি লৈছে? নাই, ময়ো লোৱা নাই, মোৰো হেৰি হৈছে। কিমান দিন ধৰি পেণ্ডিং হৈ আছে এইবিলাক? এইটো মোটামুটি 2 মাহ আগৰো আছে পেণ্ডিং। 2 মাহ আগৰো আছে, তাৰপিছত আমাৰ মেছেজ পোৱা নাই। মেছেজ পোৱাই নাই। আজি আপোনালোকে কি কৰিলে? এইটো আজিৰ কাৰণে বন্ধ থাকিল, সোমবাৰে আহিব দিছে আমাক, যিকেইটা আমাৰ আজিৰ ভেকচিন লোৱাৰ ডিচি ছাৰে। ডিচিৰ লগত আপোনালোকে ফোনত? না, ফোনত কথা হৈছে। এতিয়া বন্ধ কোনে কৰিলে? ডিচি ছাৰে বন্ধ কৰি দিছে। মানে কি ক'ম আৰু, মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভেকচিনৰ নামত এটা দুৰ্নীতি চলি আছে। কিয়নো আমি 16 তাৰিখত যেতিয়া ৰাতিপুৱা লাইনত ধৰি ভেকচিন লৈছিলোঁ, ভেকচিন লৈ তোমাৰ 370টা মানে দিয়া হৈছিল, টোকন দিয়া হৈছিল, আৰু ভেকচিন দিয়া হৈছিল 400 মান, আৰু টোকন দিয়া মানুহৰ 100জন মানুহ তাৰ পৰা বাদ পৰিছিল। পিছত আমি প্ৰতিবাদ কৰাত আমাৰ তৎপৰত মিডিয়াৰ ভয় দেখুৱাইছিলে। তাৰপিছত আমাৰ ভেকচিনখিনি দিছে 16 তাৰিখত। আমাৰ এতিয়ালৈকে আজি 21 তাৰিখ হৈছে, কিন্তু আমাৰ ভেকচিনৰ আজিলৈকে ৰেজিষ্ট্ৰেশ্যন হোৱা নাই। 2 এজনৰ যাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে নামটো ভুল আহে। সেইটো আমি আহিলোঁ ইয়াতে শুনামতে পালোঁ, যিবিলাক অপাৰেটৰে কামবিলাক কৰিব লাগে, ৰেজিষ্ট্ৰেশ্যনৰ কামবিলাক কৰিব লাগে, সেইবিলাক মানুহে এই কামবিলাক কৰা নাই। এইবিলাক বেলেগ মানুহে এই কামখিনি পৰিচালনা কৰি আছে। এই ভেকচিনক ধেমালি বুলি ভাবি আছে নেকি? এইবিলাক মানুহৰ জীৱনলৈ খেলাই আছে। দুখীয়া মানুহে বিদেশত যাব পৰা নাই এই ভেকচিনৰ কাৰণে। মানুহে বেংকত টকা উঠাব, সেই টকাখিনি উঠাব পৰা নাই এই ভেকচিনৰ কাগজৰ কাৰণে। আজি ভেকচিন লৈছে, কিন্তু 6-7 এক মাহ মানুহ হৈছে কিছুমানে ভেকচিন লৈছে, কিন্তু এই কাগজৰ কাৰণে আজি ভেকচিন টকা উঠাব পৰা নাই, ৰেলৰ টিকট কাটিব পৰা নাই, বহুত কাম কৰিব পৰা নাই আমাৰ দুখীয়া মানুহে। গতিকে মই ক'ম, ভেকচিনৰ নামত মন্দিয়া উচ্চতৰ মাধ্যমিক দুৰ্নীতি চলি আছে, আৰু সেইকাৰণে আমি আজি প্ৰতিবাদ কৰি ভেকচিনটো বন্ধ কৰি দিছোঁ। ডিচি ছাৰৰ লগত কথা পাতিছোঁ, আৰু আমাক কৈছে যিবিলাক নাম বাদ পৰিছে সেইখিনি জমা দিবলৈ। আমি আজি জমা দিম। ডিচি ছাৰক তুমি যোগাযোগ কৰিছিলা নেকি? ডিচি ছাৰৰ ওচৰত মই যোগাযোগ কৰিছোঁ, ছাৰৰ লগত ফোনত কথা কৈছোঁ মই। ডিচিয়ে কি কৈছে? ডিচি ছাৰে কৈছে যিখিনি মানুহৰ নাম বাদ পৰিছে সেইখিনি লিষ্টটো ছাৰৰ ওচৰত দিব লাগে, আৰু ছাৰে সেইখিনি কাৰ্যটো ভালকৈ চালি জাৰি চাব।